অদ্বৈতম স্পীক্স লিটাৰেৰীৰ কাব্য সূত্ৰহিতানত মই অন্তৰীপাই আজি পাঠ কৰিবলৈ ওলাইছোঁ প্ৰখ্যাত মাল্টিজ কবি এলিজাবেথ গ্ৰেকৰ ৰমালা শীৰ্ষক কবিতাটি। অনুবাদ কৰিছে দেৱাশীষ পৰাশৰে। তাই পৰা হ'লে দিলেহেঁতেন তাইৰ হৃদয়ৰ এটুকুৰা, কিন্তু ইতিমধ্যেই যে তাই বিলাই দিলে হৃদয়ৰ বহুখিনি। তাই পৰা হ'লে এৰি থৈও আহিলেহেঁতেন এইখন শিহৰ আকাশ তোমাৰ কাষলৈ। জনিশাকৰ কাঁইট আৰু পেলেষ্টাইনী বাদামৰ তিতা সোৱাদ ল'বলৈ তোমাৰ সৈতে খোজকাঢ়ি চেক পইণ্টবোৰ পাৰ হ'লহেঁতেন একেলগে। তোমাৰ চকুত তাই অৱগাহন কৰিলেহেঁতেন, হেৰুৱালেহেঁতেন নিজক। তুমি তাইৰ সন্ধান নোপোৱা পৰ্যন্ত খলকনিত ধৌত হৃদয়ত